নমস্কাৰ, মোৰ চেনেল প্ৰজ্ঞান বিখ্যালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ পাঠ্য বিষয় হিচাপে নিৰ্বাচন কৰা হৈছে ৰস। ৰস বুলিলে আমি কি বুজো? ৰস শব্দই সাহিত্যৰ ক্ষেত্ৰত কি অৰ্থ প্ৰকাশ কৰে আৰু ৰস সম্পৰ্কীয় মতবাদ কেনেদৰে সাহিত্যত আহি অন্তৰ্ভুক্ত হ'ল, সেই বিষয়সমূহ আমি আলোচনা কৰিবলৈ যত্ন কৰিম। আৰু এই ৰস বিষয়টি আলোচনা কৰিবলৈ আমি নিশ্চয়কৈ এদিনতে আলোচনা শেষ কৰিব নোৱাৰোঁ। আমি খণ্ড খণ্ড ৰূপত সেই আলোচনা কৰি যাম। প্ৰথমতেই আমি ৰস বুলি কোৱাৰ লগে লগে অন্যান্য কিছু কথা জানিব লাগিব। ৰসৰ ব্যাখ্যা আগবঢ়াবলৈ লোৱাৰ আগতে কিছুমান শব্দৰ লগত চিনাকি কৰি দিয়াৰ প্ৰয়োজন বুলি মই ভাবোঁ। সেই শব্দসমূহ হ'ল ভাৰতীয় কাব্যতত্ত্ব, অলংকাৰ শাস্ত্ৰ, আলংকাৰিক আৰু সেই অলংকাৰ শাস্ত্ৰ সম্পৰ্কীয় আলোচনা কৰিবলৈ গঢ় লোৱা বিভিন্ন মতবাদসমূহ। তেনে মতবাদসমূহৰেই অন্তৰ্গত এটি মতবাদ হৈছে ৰসবাদ। ভাৰতীয় কাব্যতত্ত্বক অলংকাৰ শাস্ত্ৰ বুলি কোৱা হৈছিল আৰু কাব্যৰ সমালোচকসকলক আলংকাৰিক বুলি কোৱা হৈছিল। আজিৰ যুগত আমি সাহিত্যৰ সমালোচনা কৰিবলৈ হ'লে প্ৰথমেই তাক সাহিত্য শব্দৰেই বুজাওঁ আৰু আলোচনা কৰা বিশেষ ব্যক্তিজনক আমি সমালোচক বুলি কওঁ। সেই সময়ত সাহিত্যৰ অন্তৰ্গত বিভিন্ন বিধাসমূহ বুজাবলৈ সাহিত্য শব্দৰ প্ৰয়োগ নকৰি কাব্য শব্দৰে তাক বুজোৱা হৈছিল। অৰ্থাৎ সেই মুহূৰ্তত কাব্য শব্দই নাটক, কাব্য, গদ্য, আখ্যায়িকা, কথা এই সকলোবোৰকে বুজাইছিল। কাব্য বুলি কোৱাৰ লগে লগে এই সকলোবোৰ তাত অন্তৰ্ভুক্ত হৈ পৰিছিল। আৰু যিসকল ব্যক্তিয়ে, যিসকল পণ্ডিতে এই কাব্য সম্পৰ্কে বিভিন্ন ধৰণৰ আলোচনা আগবঢ়াইছিল বা সমালোচনা কৰিছিল, তেওঁলোককে আলংকাৰিক বুলি কোৱা হৈছিল। কিন্তু প্ৰকৃতাৰ্থত আজিৰ যুগত সাহিত্যৰ এটা বিশেষ অংগক বুজাবলৈহে কাব্য অভিধাটি প্ৰয়োগ কৰা হয়। কিন্তু প্ৰাচীন কালত এই শব্দটোৱে বহল অৰ্থ সামৰি লৈছিল। এতিয়া আমি কাব্যৰ ক্ষেত্ৰত ৰসৰ বা সাহিত্যৰ ক্ষেত্ৰত ৰসৰ কেনেধৰণৰ গুৰুত্ব আছে সেই কথা কিছু পৰিমাণে আজি বুজিবলৈ যত্ন কৰিম। সংস্কৃত অলংকাৰ শাস্ত্ৰ বিষয়ক বিভিন্ন মতবাদ আৰু সম্প্ৰদায় আছে। অৰ্থাৎ মতবাদসমূহকেই সম্প্ৰদায় বুলিও কোৱা হয়। তেনে মতবাদসমূহৰ ভিতৰত অলংকাৰবাদ, ৰীতিবাদ, ধ্বনিবাদ, বক্ৰোক্তিবাদ, অনুমিতিবাদ, ঔচিত্যবাদ, ৰসবাদ আদি অন্তৰ্ভুক্ত। অৰ্থাৎ এই ৰসবাদ বোলা যি মতবাদ বা সম্প্ৰদায়, সেয়া সংস্কৃত অলংকাৰ শাস্ত্ৰ বিষয়ক এক মতবাদ। এই মতবাদ নাট্যশাস্ত্ৰকাৰ ভৰতমুনিৰ দ্বাৰা প্ৰৱৰ্তিত। নাট্যশাস্ত্ৰকাৰ ভৰতমুনিৰ দ্বাৰা প্ৰৱৰ্তিত ৰসবাদৰ বিষয়ে গভীৰলৈ যোৱাৰ আগতে আমি ৰস শব্দটো সম্পৰ্কে কিছু কথা জানি ল'ব লাগিব। ৰস বুলি ক'লে আমি সাধাৰণ অৰ্থত কি বুজো? সাধাৰণৰ দৃষ্টিত ৰস মানে জুলীয়া পদাৰ্থ, পানীয়, যেনে নেমুৰ ৰস বা মৌচুমী ৰস বা চৰ্বত, নাইবা ই আৰু এটা ধাৰণা দিয়ে আমাক, ই জিভাৰ সোৱাদ বা জুতিক বুজায়। অৰ্থাৎ আমি যাক আস্বাদন শব্দৰে বুজাওঁ, আমি যিটো আস্বাদন কৰোঁ সেইটো ৰস। নাইবা কেতিয়াবা আমি কথাৰ মাজত কাৰোবাক এনেকৈও কওঁ, সি বৰ ৰস পাইছে। অৰ্থাৎ কথা এটা পাতি থকাৰ সময়ত, আলোচনা কৰি থকাৰ সময়ত, বিষয় এটাৰ আলোচনা চলি থকাৰ সময়ত আমি কাৰোবাক কওঁ যে তেওঁ বৰ ৰস পাইছে, সি বৰ বুজি পাইছে। অৰ্থাৎ আমি কি বুজাওঁ তাৰ জৰিয়তে? তাৰ জৰিয়তে আমি বুজাওঁ যে আমি সেই কথাৰ মূল সোৱাদটো লাভ কৰিবলৈ সক্ষম হৈছোঁ। সেইটোৱে হ'ল ৰস। সাধাৰণ অৰ্থত ৰসৰ বেলেগ ধৰণৰ অৰ্থ দেখিবলৈ পোৱা যায় সাধাৰণ দৃষ্টিত, আৰু কিন্তু সাহিত্যৰ দৃষ্টিত ৰস বুলি ক'লে আমি আন কিছু অৰ্থ লাভ কৰোঁ। এতিয়া সাহিত্যৰ ক্ষেত্ৰত ৰসৰ কথা ক'বলৈ গ'লে প্ৰথমতে আমি ক'ব লাগিব যে সাহিত্যক মনোগ্ৰাহী কৰি তুলিবলৈ কিছু নিৰ্দিষ্ট বস্তুৰ প্ৰয়োজন বুলি বিভিন্ন
আলংকাৰিকসকলে কৈ গৈছে। মন কৰিবলগীয়া যে এইখিনি আলোচনা প্ৰাচ্য সাহিত্য সম্পৰ্কীয় আলোচনা। আৰু প্ৰাচ্য সাহিত্য বুলি কোৱাৰ লগে লগে আমি প্ৰথমেই সংস্কৃত সাহিত্যসমূহৰ কথাকে বুজো। হয়, এতিয়া অৰ্থাৎ বৰ্তমান যুগৰ সাহিত্যসমূহৰ আমি পাশ্চাত্য সাহিত্যৰ বা পাশ্চাত্যত উদ্ভৱ হোৱা বিভিন্ন মতবাদক আমি গ্ৰহণ কৰিছোঁ আৰু সাহিত্যৰ ক্ষেত্ৰত বিভিন্ন ঠাইলৈ এটা এটা মতবাদে শিপাইছে আৰু সেই ধৰণে আমি সাহিত্যসমূহক আলোচনা কৰোঁ। কিন্তু প্ৰাচীন কালত আমি সংস্কৃত সাহিত্যসমূহৰ ক্ষেত্ৰত তেনেধৰণৰ কোনো প্ৰভাৱ দেখিবলৈ নাপাওঁ। অৰ্থাৎ সংস্কৃত সাহিত্যসমূহক আমি পূৰ্ণৰূপে প্ৰাচ্য সাহিত্য বুলি ক'ব পাৰোঁ। এতিয়া কাব্য, সেই মুহূৰ্তত কাব্য বুলি ক'বলৈ গ'লে আমি কি বুজো যে কাব্য বুলি ক'লে নাটক, কাব্য, আখ্যায়িকা, কথা, কাহিনী আমি সকলোকে বুজিছিলোঁ। এতিয়া এই কাব্য বুলি কওঁতে আমি সেই কাব্যক মনোগ্ৰাহী কৰিবলৈ কি প্ৰয়োজন সেই ক্ষেত্ৰত কিছুমান মতবাদ আমি পাওঁ। বিশ্বনাথ কবিৰাজ বুলি আমি যিগৰাকী বিশেষ আলংকাৰিক অৰ্থাৎ বিশেষ পণ্ডিত্য সম্পন্ন ব্যক্তিক পাওঁ, তেওঁ কাব্যৰ সংজ্ঞা দিবলৈ গৈ কি বুলি কৈছিল? তেওঁ কৈছিল বাক্যং ৰসাত্মকং কাব্যম, অৰ্থাৎ যি বাক্যৰ ৰসেই আত্মা বা ৰসেৰে পৰিপূৰ্ণ সেই কাব্য। তেনেদৰে ধ্বনিবাদৰ প্ৰৱৰ্তক আনন্দ বৰ্মনেও কৈছিল যে কাব্যৰ ক্ষেত্ৰত আটাইতকৈ সাৰ বস্তুটোৱে হ'ল ৰস, অৰ্থাৎ ৰস অবিহনে কাব্যৰ কোনো ধৰণৰ অৰ্থ বা সৌন্দৰ্য আমি বিচাৰি নাপাওঁ। যিহেতুকে প্ৰথমতেই কোৱা হৈছে যে ৰস হ'ল, এই ৰসবাদ হ'ল সাহিত্যৰ আলোচনাৰ ক্ষেত্ৰত, সংস্কৃত সাহিত্যৰ, সংস্কৃত কাব্যতত্ত্বৰ আলোচনাৰ ক্ষেত্ৰত গঢ় লোৱা এক মতবাদ বা সম্প্ৰদায়। আৰু এই মতবাদৰ ক্ষেত্ৰত ৰসৰ যি নিৰ্দিষ্ট সূত্ৰ, সেই সূত্ৰ ভৰত মুনিয়ে আগবঢ়াইছিল নাট্যশাস্ত্ৰত, তেওঁৰ গ্ৰন্থ নাট্যশাস্ত্ৰত। এতিয়া ব্যুৎপত্তিগত অৰ্থত আমি পূৰ্বতেই ক'লো ৰস শব্দটোৱে ৰসিত বা আস্বাদিত অৰ্থক বুজায়, অৰ্থাৎ ই জুলীয়া পদাৰ্থক বুজায়, অৰ্থাৎ বস্তুৰ যি জুলীয়া সাৰ ভাগ তাক বুজায়। আমি ঋগ্বেদত ৰস শব্দৰ অৰ্থ জুলীয়া পদাৰ্থ হিচাপেই পাওঁ, কিন্তু উপনিষদে ৰসৰ অৰ্থ কিছু আন ধৰণে প্ৰকাশ কৰিছে। উপনিষদৰ ক্ষেত্ৰত তৈত্তিৰীয় উপনিষদে ব্ৰহ্মানন্দকে ৰস বুলি কৈছে, অৰ্থাৎ উপনিষদৰ ক্ষেত্ৰত আমি দেখোঁ তৈত্তিৰীয় উপনিষদত কৈছে ৰসো বৈ স ৰসং হেৱায়ং লব্ধা আনন্দী ভৱতি। ইয়াৰ ৰস মানে আনন্দ। ব্ৰহ্মানন্দৰ উপলব্ধি মনৰ এটা বিশেষ অৱস্থা। আনহাতে কাব্যত ৰস শব্দৰ অৰ্থ সৌন্দৰ্যবোধৰ পৰা উপজা মনৰ এটা অতি জাগতিক আনন্দময় অৱস্থা। অৰ্থাৎ আমি যেতিয়া পৰম আনন্দ উপভোগ কৰোঁ, সেই আনন্দকে আমি ৰস বুলি ক'ম। ইয়াত এই কথা বুজোৱা হৈছে আনন্দ বুলি, যেতিয়া পূৰ্বতে ঋষি মুনিসকলে কঠোৰ তপস্যা কৰিছিল আৰু সেই তপস্যাৰ অন্তত, কঠোৰ সাধনাৰ অন্তত তেওঁলোকে দুখ সুখৰ অতীত এটা পূৰ্ণানন্দ অৱস্থা লাভ কৰিছিল। সেই সময়ত তেওঁলোকে যি পৰম আনন্দ অনুভৱ কৰিছিল, যি ব্ৰহ্মানন্দ উপলব্ধি কৰিছিল, সেই ব্ৰহ্মানন্দৰ যি অৱস্থা, সেই অৱস্থাক তেওঁলোকে কৈছিল ৰস বুলি, অৰ্থাৎ আনন্দং ব্ৰহ্মেতি। তেওঁলোকে যি ৰসৰ অৰ্থ বুজালে, তাৰ জৰিয়তে পিছৰ আচাৰ্যসকলে এই অৰ্থ প্ৰকাশ কৰিলে যে সৌন্দৰ্যবোধৰ পৰা উপজা মনৰ এটা অতি জাগতিক আনন্দময় অৱস্থাকে ৰস বুলি কোৱা হয়। আলংকাৰিক ভৰতৰ মতে ৰসেই কাব্যৰ মূল। ৰস অবিহনে বাক্যৰ কোনো অৰ্থ থাকিব নোৱাৰে, কিয়নো তেওঁ নাট্যশাস্ত্ৰৰ ৬ষ্ঠ অধ্যায়তে কৈ গৈছে ন হি ৰসাদৃতে কস্বিদৰ্থ প্ৰৱৰ্ততে। অৰ্থাৎ আমি ৰস অবিহনে বাক্যৰ কোনো অৰ্থ বিচাৰি নাপাওঁ, বা ৰস অবিহনে বাক্যৰ কোনো অৰ্থ থাকিব নোৱাৰে। এতিয়া ৰসৰ ক্ষেত্ৰত আমি আজিৰ খণ্ডটোত এইখিনি কথা বুজিব পাৰিছোঁ যে ৰস হ'ল সংস্কৃত কাব্যতত্ত্বৰ
সমালোচনাৰ ক্ষেত্ৰত গঢ় লৈ উঠা এটি মতবাদ হৈছে ৰসবাদ। আৰু এই ৰসৰ ক্ষেত্ৰত বিশেষ সূত্ৰ আগবঢ়াই যোৱা ব্যক্তিগৰাকী হ'ল ভৰতমুনি। তেওঁ তেওঁৰ নাট্যশাস্ত্ৰ নামৰ গ্ৰন্থত এই সূত্ৰ আগবঢ়াই থৈ গৈছে। তাৰোপৰি ৰস সম্পৰ্কে আন ব্যক্তিসকলৰ ক্ষেত্ৰত দুগৰাকী ব্যক্তিৰ কথা মই উল্লেখ কৰিছোঁ। বিশ্বনাথ কবিৰাজে কি কৈছে আৰু ধ্বনিবাদৰ প্ৰৱৰ্তক আনন্দ বৰ্ধনেও ৰসৰ ক্ষেত্ৰত কি কৈ থৈ গৈছিল। আৰু সাধাৰণ অৰ্থত ৰস বুলি ক'লে আমি কি অৰ্থ বুজো আৰু পাছৰ পৰ্যায়লৈ উপনিষদৰ জৰিয়তে আমি ৰসত কেনেধৰণৰ অৰ্থ বিচাৰি পাইছোঁ। আমি ইয়াত তৈত্তৰীয় উপনিষদৰ কথা উল্লেখ কৰিলোঁ। তাৰোপৰি আমি বৃহদাৰণ্যক উপনিষদৰ কথাও ক'ব পাৰোঁ। বৃহদাৰণ্যক উপনিষদত আছে প্ৰাণো হি ৱ অংগানাং ৰস, অৰ্থাৎ ইয়াত সোৱাদ অৰ্থত ৰস কথাষাৰ ব্যৱহাৰ কৰা হৈছে। এতিয়া সাহিত্যত ৰস বুলি ক'লে আমি কি বুজো সেই কথা আমি পৰৱৰ্তী খণ্ডত আলোচনা কৰিম। সাহিত্যত ৰস বুলি ক'লে আমি নিশ্চয় কোনো জুলীয়া পদাৰ্থক নুবুজো। আমি যেতিয়া এখন গ্ৰন্থ অধ্যয়ন কৰোঁ নাইবা যিহেতুকে কাব্য অৰ্থই নাটককো সামৰি লয়, গতিকে অভিনয় বা আজিৰ যুগত ক'বলৈ গ'লে নাটকৰ সেয়া লাগে তোমালোকে ভ্ৰাম্যমান নাটকৰ কথাই কোৱা নাইবা চিনেমা জগতৰ কথাই কোৱা, তোমালোকে সেই চিনেমা বা সেই নাটকখন উপভোগ কৰি থকাৰ সময়ত কেনেধৰণৰ ৰস আস্বাদন কৰা আৰু কেনেদৰে কৰা সেই কথা বুজিবলৈ সাহিত্যত ৰস বুলি ক'লে আমি কি বুজো সেই কথা জানিব লাগিব। আৰু বিশেষকৈ ভৰতৰ যি ৰসসূত্ৰ, সেই ৰসসূত্ৰৰ আলোচনা কৰাটো নিশ্চয় প্ৰয়োজনীয়। ৰসসূত্ৰৰ গূঢ়াৰ্থ নুবুজাকৈ ৰস সম্পৰ্কে আলোচনা সম্পূৰ্ণ হৈ নুঠে। আজিৰ আৰম্ভণিৰ এই ৰস সম্পৰ্কীয় বিশেষ অধ্যায়টোত অৰ্থাৎ খণ্ডটোত আমি ৰস সম্পৰ্কে এইখিনি কথাই জানি থৈছোঁ যে ভৰতমুনিৰ ৰসসূত্ৰ আমি ৰসৰ ক্ষেত্ৰত বিশ্লেষণ কৰিব লাগিব। আৰু ভৰতৰ মতে কাব্যত ৰসেই মূল, ৰস অবিহনে কাব্যৰ কোনো অৰ্থই থাকিব নোৱাৰে, যিটো তেওঁ নিজৰ নাট্যশাস্ত্ৰ নামৰ গ্ৰন্থত ৬ষ্ঠ অধ্যায়ত কৈ থৈ গৈছে ন হি ৰসাদৃতে কস্মিদৰ্থ প্ৰৱৰ্ততে। অৰ্থাৎ আমি এইটো কথাই জানিম যে ৰস অবিহনে বাক্যৰ কোনো অৰ্থ থাকিব নোৱাৰে। আৰু এই ৰসৰ সূত্ৰৰ প্ৰৱৰ্তক হ'ল ভৰতমুনি। পৰৱৰ্তী খণ্ডত আমি ৰসসূত্ৰৰ ব্যাখ্যা আগবঢ়াম আৰু ৰসসূত্ৰৰ লগতে সাহিত্যত ৰস কিদৰে প্ৰকাশিত হয়, আমি সাহিত্যৰ ৰস কিদৰে আস্বাদন কৰিব পাৰোঁ ইত্যাদি কথাও নিশ্চয় জানিবলৈ চেষ্টা কৰিম। ধন্যবাদ।